নমস্কাৰ বন্ধু মই জিতেন হৈকে আপোনাক দেখুওৱা টেকনিক্যাল চেনেলৰ স্বাগতম জনাইছোঁ বন্ধু কিবা কাৰণত যদি এটা ইউটিউব চেনেল ডিলিট কৰিবলগীয়া হয় আৰু সেইটো যদি আপুনি নাজানে তেতিয়াহ'লে এই ভিডিঅ'টোৰ দ্বাৰা আপুনি তাক সম্পূৰ্ণকৈ জানিব পাৰিব আৰু সেয়ে ভিডিঅ'টো স্কিপ নকৰি সকলোকে চাই থাকক আৰু লগতে এতিয়াও যদি এই চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনৰ অল অপচনটো ক্লিক কৰিবলৈ নাপাহৰিব লগতে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আহক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ইউটিউব চেনেল এটা ডিলিট কৰিবলৈ যাওঁতে প্ৰথমতে আপুনি ইউটিউব এপটো খুলিব লাগিব ইউটিউব এপটো খোলাৰ পিছত এই লোগোত আপুনি ক্লিক কৰিব লোগোত ক্লিক কৰাৰ পিছত মেনেজ ইউৰ গুগল একাউণ্ট বুলি আপুনি দেখি পাব তাত আপুনি ক্লিক কৰিব তাত ক্লিক কৰাৰ পিছত এই ইণ্টাৰফেচটো দেখা পাব আৰু এই ইণ্টাৰফেচটোত আপুনি মন কৰিব যিটো ইমেইল আইডিৰ দ্বাৰা আপুনি ইউটিউব চেনেলটো খুলিছিলে সেইটো হয় নে নহয় তাক আপুনি প্ৰথমতে কনফাৰ্ম কৰি ল'ব আৰু সেইটো কনফাৰ্ম হোৱাৰ পিছত যদি শেষ হয় তেতিয়া আপুনি ডাটা এণ্ড প্ৰাইভেচিত ক্লিক কৰিব ডাটা এণ্ড প্ৰাইভেচিত ক্লিক কৰাৰ পিছত তললৈ স্ক্ৰল কৰিব তাৰপিছত ইয়াত দেখিব ডিলিট গুগল ছাৰ্ভিচ তাত ক্লিক কৰিব তাৰপিছত নেক্সট ইণ্টাৰফেচ আপুনি এনেদৰে দেখা পাব আৰু ইয়াত আপোনাৰ যেটো পাছৱৰ্ড আছে সেই পাছৱৰ্ডটো আপুনি দিব লাগিব তাৰপিছত শুদ্ধকৈ পাছৱৰ্ডটো দিয়াৰ পিছত নেক্সট ইণ্টাৰফেচ আপুনি এনেদৰে দেখা পাব আৰু ইয়াত দেখিছে ইউটিউব আৰু জিমেইল দুটা অপচন আছে আপুনি যেহেতু জিমেইল আইডিটো আপুনি ডিলিট নকৰে গতিকে তাত আপুনি ক্লিক নকৰিব আপুনি ক'ত ক্লিক কৰিব লাগিব ইউটিউব ইউটিউবৰ অপজিটত যেটো ডিলিট অপচন আছে তাত আপুনি ক্লিক কৰিব পুনৰ আপুনি পাছৱৰ্ড দিব লাগিব কনফাৰ্ম কৰিবৰ কাৰণে পাছৱৰ্ডটো দিয়াৰ পিছত আপুনি নেক্সটত ক্লিক কৰিব তাৰপিছত নেক্সট ইণ্টাৰফেচ আপুনি এনেদৰে দেখা পাব ইয়াত দেখিছে আই ৱান্ট টু বি হাইড মাই চেনেল আৰু আই ৱান্ট টু পাৰ্মানেণ্টলি ডিলিট মাই কণ্টেণ্ট তো আপুনি হাইড কৰিব বিচাৰে নাই আপুনি কি কৰিব বিচাৰিছে ডিলিট কৰিব বিচাৰিছে পাৰ্মানেণ্টলি গতিকে এই অপশ্যনত আপুনি ক্লিক কৰিব এই অপশ্যনত ক্লিক কৰাৰ পিছত নেক্সট ইণ্টাৰফেচ এনেদৰে দেখা পাব এই গোটেইখিনি আপুনি দেখি পাব আৰু ইয়াত আপুনি এই যিকেইটা বক্স আছে তাত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ডিলিট মাই কণ্টেণ্ট ইয়াত আপুনি ক্লিক কৰি দিব ইয়াত ক্লিক কৰাৰ পিছত এই ইণ্টাৰফেচটো আহিব আৰু এই ইণ্টাৰফেচত এই বক্সত আপুনি আপোনাৰ যেটো জিমেইল আইডি আছে সেই জিমেইল আইডিটো ইয়াত দি দিব লাগিব ইমেইল আইডিটো দিয়াৰ পিছত আপুনি ডিলিট মাই কণ্টেণ্টত ক্লিক কৰিব আৰু ডিলিট মাই কণ্টেণ্টত ক্লিক কৰাৰ লগে লগে আপোনাৰ ইউটিউব চেনেলটো সম্পূৰ্ণভাৱে ডিলিট হৈ যাব বন্ধু আশা কৰোঁ ভিডিঅ'টো আপুনি খুব সুন্দৰভাৱে বুজি পালে আৰু যদি কিবা বুজা নাই তেতিয়াহ'লে কমেণ্ট কৰিব আপোনাৰ সেই কমেণ্টৰ নিশ্চয় সহায় জনোৱা হ'ব আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ জয় হিন্দ জয় অসম